নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, ভাৰতৰ নাইট এংগল বুলি কাক কোৱা হয়? আনচাৰ অপশ্যন বি, সৰোজিনী নাইডুক ভাৰতৰ নাইট এংগল বুলি কোৱা হয়। কুৱেশ্যন 2, ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হয়? আনচাৰ অপশ্যন ডি, 1982 1982 চনৰ পৰা ভাৰতত ৰঙীন টেলিভিছন সেৱা আৰম্ভ হয়। কুৱেশ্যন 3, ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন? আনচাৰ ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া হৈছে অপশ্যন এ, কিৰণ বেদী। কুৱেশ্যন 4, চীনৰ ৰাজধানী চহৰ কি? আনচাৰ চীনৰ ৰাজধানী চহৰ হৈছে অপশ্যন চি, বেইজিং। কুৱেশ্যন 5, মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধ হ'ল এবিধ? আনচাৰ মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অণুজীৱবিধ হ'ল এবিধ অপশ্যন বি, প্ৰটজোৱা। কুৱেশ্যন 6, তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ? আনচাৰ অপশ্যন ডি, সোৱণশিৰি। কুৱেশ্যন 7, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি? আনচাৰ অপশ্যন বি, নগাঁও জিলাত জনসংখ্যা আটাইতকৈ বেছি। কুৱেশ্যন 8, ৱাংগালা উৎসৱটি কোনটো জনগোষ্ঠীয়ে পালন কৰে? আনচাৰ ৱাংগালা উৎসৱটি অপশ্যন চি, গাৰোসকলে পালন কৰে। কুৱেশ্যন 9, চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? আনচাৰ চমাংকান উৎসৱ অপশ্যন এ, কাৰ্বিসকলে পালন কৰে। কুৱেশ্যন 10, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠোৱা কটকীজনৰ নাম কি আছিল? আনচাৰ অপশ্যন বি, হংসবেগ। কুৱেশ্যন 11, খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? আনচাৰ খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম হৈছে অপশ্যন ডি, নীলধ্বজ। কুৱেশ্যন 12, নৰকাসুৰক কোনে বধ কৰিছিল? আনচাৰ নৰকাসুৰক অপশ্যন চি, শ্ৰীকৃষ্ণই বধ কৰিছিল। কুৱেশ্যন 13, ৰাজেশ্বৰ সিংহৰ আহোম নাম কি? আনচাৰ ৰাজেশ্বৰ সিংহৰ আহোম নাম হৈছে অপশ্যন এ, চুৰামফা। কুৱেশ্যন 14, দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল? আনচাৰ দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন অপশ্যন বি, প্ৰমথেশ বৰুৱাই পৰিচালনা কৰিছিল। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, অসমৰ ক'ত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে? অপশ্যন এ, যোৰহাট, অপশ্যন বি, গুৱাহাটী, অপশ্যন চি, গোলাঘাট আৰু অপশ্যন ডি, ডিব্ৰুগড়। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।